খৰচ হৈ যায় 5 টকা এটা তাৰ 15 টকাৰ ভিতৰত আকৌ তেওঁলোকে 2 টকামান কাটে তেওঁলোকে কয় 18 টকা কাটে 100 টকাত 18% কিন্তু কাটোতে 30 টকা 35 টকা 35 কাটি দিয়ে আৰু GST তেওঁলোকে আমাৰ পৰাই লয় তেওঁলোকে সব মানে খৰচ আমাৰ পৰা উঠায় তেওঁলোকে খালি আমাক যিটো অৰ্ডাৰটো লৈ দিয়ে সেই অৰ্ডাৰটোৰ বিনিময়তে তেওঁলোকে গোটেই পইচাখিনি তেওঁলোকে খাই আছে আমাৰ পৰা কিন্তু তেওঁলোকে যাতে এটা ভাল চিন্তা কৰে আমাৰ কাৰণে আমি যিখিনি ৰাইডাৰ কৰি আমি যি কেপ্টেইনবিলাক আছোঁ তেওঁ আমাৰ প্ৰত্যেকৰে পৰিয়াল আছে কিছুমান ডেকা ল'ৰা আছে কিন্তু বেছিভাগৰে পৰিয়াল থকা হয় আৰু এইটো কৰিয়েই পোহপাল চলাই আছে কিছুমানে ভাড়া ঘৰত আছে কিছুমানে নিজৰ ঘৰত আছে আৰু বহুত কষ্ট কৰি ৰাতি 9টা 10টা 11টা 12টালৈকে হাজিৰাটো উলিয়াব পৰা তেওঁলোকে কোম্পানীয়ে চিন্তা কৰে তাৰ কাৰণে আমি কথাবিলাক আলোচনা কৰিবলৈ আজি ৰেপিড' কোম্পানীৰ মানুহখিনি বেগত লাগে অন্য একো নাই